বস মোৰ তাতে চাপ লাগিছে যাক মুটিয়া গৈ এনাম ঐ মক্কেল ইফালে দুয়ো ব আমি এবাৰ তিনিজনে বহি এই মুকলি পথাৰত লুকা ভাকু খেলিম এই চামত এইটো দিলো আৰু মই এইটো ধৰছো তখন কোনটো ধৰ রং সঙ্গিয়া ভাল মানুহৰ সং এই উঠ কি বে তই আমাৰ বছৰ গাঁৱত হাত দিলি বস দিও নেকি ৰ এ ভাই মোৰ নিচা কম হৈছে মই যাওঁ নিচা কম হৈছে মক্কেলৰ তলং ঢপং কৰি যায় দিনৰ পোহৰ ৰং সঙ্গিয়া মাজ নিহাৰ পাত ঘূৰে নাৰী দেখি মা বুলি দিনত দুৱাই হিৰ অৰণ্যত ৰাতি হিয়ে বলাৎকাৰী দেখা বাপু চব ভাওনাৰ চাং এই ৰ 10 টাকা দে জানো তহঁতক চিনি 5 টকা নহয় তোমাক 5 টকা দিম যা মোক এটা কাম কৰিব লাগিব এই তেনেহ'লিয়া ব এই চাফা কৰ দে হে ব তই 5 টকা দিম বুলি ক'লি যে মই মাত্ৰ বন্ধন বেংকৰ পৰা আহিলোঁ লোন ল'ব গৈছিলোঁ লোন ল'ব গ'লে মোৰ তিৰি নাই বিয়া কৰা নলা কিয় কি চাই আছা ভাই বিয়া কৰিব গ'লে বাইক নহ'লে আপি নিদে পাৰি তই এটা কাম কৰ মাল এক বটল ল'বি তই যাবি ছোৱালী ঘৰত পাছত ডাইৰেক্ট ছোৱালীৰ বাপেকক দিবি বাপেকক দিয়াৰ পাছত ছোৱালীৰ বাপেকে তোক দিবই চাগে না দিব আপিটো নিদিলে তোক গৰু খেদন পাক্কা দিব তলত কৈ থাকে মই যাওঁ এই 10 টাকা দে 10 টাকা 10 টাকাটো দি যা এই পাছত ল'বি কেতিয়াবা মই যাওঁ এতিয়া কামবোৰ ঠিকে চলি আছে মুহুৰিচোন কি নহয় তো মানুহে এই চুপ থাক বছত কথা পাতিব দে মই সেইটো মুহুৰিৰ কথা কোৱা নাই নহয় এইটো এই ব্ৰিটিছ খানৰ এই মুহুৰি ঠিকাদাৰ বুলি কয় ইয়াক ঠিকাদাৰ দাদা কোম্পানী কেনে চলি আছে কোম্পানী ভালে মোৰ ঠিকে চলি আছে দাদা আমাকো কিবা এটা চান্স দিব ন তোমালোকতো চান্স নাপাবা কিয় আমি কি নোৱাৰিম নেকি তোমালোকে নোৱাৰিবা বস আমি লোকেল চলি হয় টকৰা ফাটাই দিম হিল মাৰি তত টকৰা ফাটাই দিম আমি আমাক নেদা স্যার পইচাটো ট্রান্সফার কৰি দিলো দে বাৰু পৰখীৰ হিৰ কথা শুন কেটিএম ভাই আমি হিৰো নহয় আমি কেটিএম হয় কেটিএম ইহঁতক অলপ পেলে বনাও যি হল আমাৰ মুহুৰি ভাইও কামটো দিব আৰু আমি গোটেই কেইটা যাই মাল খাম আৰু ইয়াৰ দৰে গোটেই কেইটা বাগৰিম বল